কালিলৈ PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন সোমাব। আপোনালোকে EKYC কৰিলে নে নাই? যদি EKYC নাই কৰা তেন্তে আপোনালোকৰ একাউণ্টত পইচাসমূহ নোসোমাব। আপোনালোকে এতিয়াই EKYC কৰি লওক। এইটো ভিডিঅ' চাই বহুত ইজি হয়। আপোনালোকে নিজৰ মোবাইলতে নিজে কৰিব পাৰিব। স্কেন ফেচত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আধাৰ ফেচ আৰডিত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে চকুটো ব্লিংক কৰক। আপোনালোকে ফটো কেপচাৰ কৰিব লাগিব। তাৰপিছত লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ মাজত আহি গৈছে your EKYC has been completed successfully। আপোনাৰ EKYC কমপ্লিট হৈ গৈছে। তাৰপিছত আপোনালোকে অকে কৰিব। অকে কৰাৰ পিছত আপোনালোকৰ EKYC হ'ল নে নাই আপোনালোকে এবাৰ চেক কৰিব পাৰিব। আপোনালোকৰ আধাৰ নাম্বাৰ দি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ মাজত ওলাই যাব EKYC অলৰেডি ডান। আপোনাৰ EKYC হৈ গৈছে। আপোনালোকে এতিয়া PM কিষাণৰ পইচা লাভ কৰিব। EKYC কেনেকে কৰে আপোনালোকে যদি জানিব বিচাৰে তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্লে ষ্টৰত যাব। আপোনালোকে চাৰ্চ কৰিব PM কিষাণ সন্মান নিধি। তেনেকে আপোনালোকে চাৰ্চ কৰাৰ মাত্ৰকে এইটো এপ দেখিব PM কিষাণ। যেহেতু মই ইনষ্টল কৰা আছে কাৰণে মই অপেন কৰিম। আপোনালোকে ইনষ্টল কৰিব। অপেন কৰাৰ পিছত আপোনালোকে যিটো দেখিছে নেক্সট ক্লিক কৰিব। অলপ লোডিং হ'ব যিটো চাৰ্ভাৰটো খুব ডাউন হয়। ঠিক আছে, আজিয়ে আপোনালোকে কৰিব লাগিব যিহেতু কাইলৈকে আপোনালোকৰ পেমেণ্টসমূহ সোমাব। আপোনালোকে ইয়াতে অকণমান দেৰি ৱেইট কৰিব। লোডিং হৈ আছে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। তাৰপাছত আপোনালোকে যিটো দেখিছে লগইন, সেই লগইন বুটামত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত লগইন টাইপ সিলেক্ট কৰক। আপোনালোকে দিব বেনিফিচিয়াৰী। বেনিফিচিয়াৰীত আপোনালোকে ক্লিক কৰক। ইয়াতে আধাৰ নাম্বাৰটো দিব কৈছে। আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিয়ক। ইয়াৰ পিছত ফেচিয়েলত ক্লিক কৰক। টিক কৰক। স্কেন ফেচত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে আধাৰ ফেচ আৰডি নামৰ এপটাও আপোনালোকে ইনষ্টল কৰিব লাগিব। তেতিয়াহে আপোনালোকে ফেচ অথেণ্টিকেশ্যন কৰিব পাৰিব। এনেদৰে ফেচ দিব পাৰিব। তেতিয়া আপোনালোকৰ EKYC কমপ্লিট হ'ব। সেইটো আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আধাৰ ফেচ আৰডিত আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত আপোনালোকৰ ইয়াতে আপোনালোকে EKYC কৰিব লাগিব। চাওক এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আহি গৈছে আপোনালোকে এইটো চাৰ্কলত আপোনালোকৰ ফেচটো ৰাখিব আৰু চকুটো টিপিয়াই দিব। টিপাই দিয়াৰ পিছত অলপমান এনেকৈ লোডিং হ'ব। ইমেজ কেপচাৰ হৈ গ'ল। অলপ লোডিং হ'ল। লোডিং হোৱাৰ পিছত আপোনালোকৰ মাজত এনেকৈ আহিব এটা এমপিন ক্ৰিয়েট কৰিব কৈছে 6 ডিজিটৰ। আপোনালোকে যিটো দিব পাৰে 1 পৰা 6 লৈকেও দিব পাৰে। তেনেকুৱা কিবা এটা পিন ক্ৰিয়েট কৰিব 6টা সংখ্যাৰ। তাৰপাছত আপোনালোকে কনফাৰ্মটো ক্ৰিয়েট কৰিব। এক্সাম্পল হিচাপে 1 2 3 4 5 6 তেনেকৈ আপোনালোকে দিব পাৰে নিজৰ মৰ্জি। দিয়াৰ পিছত আপোনালোকে যিটো দেখিছে ছাবমিট বুটাম তাতে আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকে ছাবমিটত ক্লিক কৰক আৰু চেনেলটো ফ'ল' কৰক, লাইক কৰক। ঠিক আছে, খুব শ্বেয়াৰ কৰক। ঠিক আছে, তাৰপিছত ছাবমিটত ক্লিক কৰক। লোডিং হ'ল। এমপিন জেনেৰেটেড ছাকচেছফুলি হ'ল। ঠিক আছে, তাৰপিছত অ'কেত আপোনালোকে ক্লিক কৰক। লোডিং হ'ব অলপ। ইয়াতে আপোনালোকে চাওক ডেছবৰ্ড দেখিছে। ডেছবৰ্ডত আপোনালোকে ক্লিক কৰক। ডেছবৰ্ডত ক্লিক কৰক। ঠিক আছে, অলপ লোডিং হ'ব। ইয়াতে গোটেই আপোনাৰ ৰেকৰ্ডছখিনি ডিটেইলছখিনি ওলাই যাব। ইয়াতে গোটেইকেইটা ইয়েছ আছে। আপোনালোকে তথাপি EKYC কৰিব লাগিব। ইয়াতে লিখা আছে EKYC ফৰ আদাৰ বেনিফিচিয়াৰী। সেইটো বুটামত আপোনালোকে যিটো ব্লু কালাৰ লিখা আছে সেইটো ক্লিক কৰিব লাগিব। আপোনালোকে ইয়াতে EKYC ষ্টেটাছ ইয়েছ দেখিছে তথাপি কৰিব লাগিব। তাৰপিছত সেইটো টিপাৰ পাছত ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। দিয়াৰ পাছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰি আপোনালোকে EKYC কমপ্লিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াতে অলপ লোডিং হ'ব। ঠিক আছে, লোডিং হ'ব। আপোনালোকে ৱেইট কৰিব যিটো চাৰ্ভাৰটো খুব ডাউন। ইয়াতে গোটেইখিনি আহি গ'ল। অহাৰ পাছত ইয়াতে আপোনাৰ নাম চাম আহিব। ষ্টাৰ্ট EKYC লিখা আছে। আপোনালোকে ক্লিক কৰিব। যিটো এমপিন ক্ৰিয়েট কৰিছিল অলপ আগতে সেইটো আপোনালোকে ইয়াতে দিব। দিয়াৰ পাছত যিটো ছাবমিট বুটাম দেখিছে ছাবমিট বুটামত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পাছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকে আই এগ্ৰীত ক্লিক কৰক। আকৌ আপোনালোকে ফেচ অথেণ্টিকেশ্যন দিব লাগিব। তাৰপিছত আপোনালোকে আধাৰ ফেচ আৰডিটোত ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে ফেচটো ব্লিংক কৰি দিয়ক। তাৰপিছত লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ EKYC কমপ্লিট হৈ গ'ল। ইয়ৰ EKYC হেজ বিন কমপ্লিটেড ছাকচেছফুলি। আপোনালোকৰ EKYC কমপ্লিট হৈ গ'ল। অহাকালিলৈ আপোনালোকে পে'মেণ্টবোৰ লাভ কৰিব। যিসকলে কৰা নাই সোনকালে কৰি লওক। আজি লাষ্ট ডেট হয়। আপোনালোকে সোনকালে কৰি লওক, নতুবা কাইলৈ কৰিলেও হ'ব। আপোনালোকে মুঠতে কাইলৈৰ ভিতৰত কৰি ল'ব। ঠিক আছে, তাৰপিছত আপোনালোকে অ'কে কৰাৰ পিছত অলপ লোডিং হ'ব। এতিয়া আমি আকৌ চেক কৰিম। আধাৰ বেনিফিচিয়াৰীত যাম। ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিম। EKYC কমপ্লিট হ'লে আমি চেক কৰিম। আধাৰ কাৰ্ডৰ নাম্বাৰ দি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পাছত চোৱা ইয়াতে EKYC কমপ্লিট হৈ গ'ল। সেইবাবে EKYC অলৰেডি ডান দেখাইছে। ঠিক আছে, যদি নহ'লহেঁতেন তেতিয়া ইয়াতে আকৌ কৰিব দিলেহেঁতেন আমাৰ অলৰেডি ডান হৈ গ'ল। এইখিনিয়ে আছিলে। আপোনালোকে এনেদৰে EKYC নিজৰ মোবাইলতে ঘৰতে বহি কৰিব পাৰিব। আজিয়ে কৰি লওক। ঠিক আছে, যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব।